হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি ভাবিছোঁ আপোনালোকক আজিৰ দিনটো মই কি কৰোঁ, ক'ত যাওঁ তাকে আপোনালোককো অলপ দেখাই যাওঁ। এতিয়া মই খোজকাঢ়ি গৈ আছোঁ বেটেৰী ৰিক্সাৰ কাৰণে। এতিয়া মই বেটেৰী ৰিক্সা পালোঁ, পাই পেলাই ৰিক্সাত বহি গৈ আছোঁ বাছ ষ্টেণ্ডলৈ বুলি। দেখিছেনে? মই এতিয়া বেটেৰী ৰিক্সাত গৈ আছোঁ বাছ ষ্টেণ্ডলৈ। বাছত বহি পেলাই ৰৈ আছোঁ মাৰ ঘৰলৈ যাওঁ বুলি। মাৰ ঘৰত আহি চাহ ভাত খোৱাৰ পাছত বেটীহঁতি খেলি আছিলে, তাকে অলপমান চাই ল'লোঁ। খেলাৰ হোৱাৰ পাছত তাহাঁতৰ সমবেত সংগীতৰ প্ৰেক্টিচ আছিলে, তালৈ বুলি আমি ওলাই গ'লোঁ। আপোনালোককো অলপমান সমবেত সংগীত শুনাই দিওঁ ব'লক। তাৰ পৰা আহিয়ে মই বনালোঁ মাংস আৰু পচলা। দেখিছেনে, মাংস আৰু পচলা বনাই ল'লোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰা নাই কাৰণ সকলোৱে মাংস আৰু পচলা বনাব জানে। খোৱাৰ ভিডিঅ' নকৰিলোঁ আৰু কালি ভিডিঅ'টো শেষ কৰিবও নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ ৰাতিপুৱা আমাৰ গেটখন খুলিয়ে ধাননি পথাৰ দেখা পায়, ধাননি পথাৰখন দেখাই ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে, ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।